আপোনালোকে কি কৰি আছে? সকলোৰে খবৰ ভালনে? মোৰ অৱশ্যে গাটো এইকেইদিন বেয়া আছিলে, সেইবাবে দুদিন মই ৰেচিপি দিব পৰা নাছিলোঁ আৰু আজি ভাবিলোঁ আকৌ আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু দিবলৈ। আৰু ভাবিলোঁ আজি মই আপোনালোকক এটা ৰেচিপি দেখাম, সেইটো হৈছে মৰিচা ঠাৰি। মৰিচা শাকৰ ঠাৰিটো সেইটো মই আজি চৰচৰি বনাম বুলি ভাবিছোঁ আৰু ভাবিলোঁ অকণমান আপোনালোককো দেখাওঁ, যদি ভাল পায় তেনেদৰে বনাই খাই চাব। মই তেনেদৰে বনাম। বগা সৰিয়হ পিচি ল'ম, সেইটো পিচি লৈ পেলাই মই কিদৰে বনাওঁ মই আপোনালোকক দেখাম এতিয়া। আপোনালোকে চাব, বগা সৰিয়হটো আপোনালোকে বেছি নিদিব, মই সেইটো দেখুওৱা নাই, মই মিক্সিত পিচি ল'লোঁ আগতেই, মই পিচি থৈ দিলোঁ। আপোনালোকে ইমানকেইটামান বগা সৰিয়হ দিব, বেছি নিদিব, জোখত দিব। বগা সৰিয়হটো বেছি দিলে তিতা ভাৱটো আহে, সেইকাৰণে বেছি দিব নালাগে, ইমানকেইটামান দিব। মই পিচি থৈ আহিছোঁ, এতিয়া আপোনালোকক মই দেখাম মৰিচা শাক মই কিদৰে বনাওঁ চৰচৰি। আৰু যদি ভাল পায় আপোনালোকে তেনেদৰে বনাই খাই চাবচোন এবাৰ, ভাল হয়, বহুত ভাল লাগে খাই। ব'লক আজি মই আপোনালোকক মৰিচা শাক বনোৱা, চৰচৰি বনোৱা দেখাওঁ, ব'লকচোন। এয়া দেখিছে, মই মৰিচাখিনি চুচ গুচাই ল'লোঁ ধুনীয়াকৈ, আহবোৰ এৰাই ল'ব তেনেদৰে। এইটো ঘৰৰ ভাত কেৰেলা লাগিছিল প্ৰথমে এটা, সেইটো দিছোঁ, আলু দিছোঁ। এইখিনি মই এনেদৰে গুচাই ধুনীয়াকৈ ধুই ৰেডি কৰি ল'লোঁ। এতিয়া মই এয়া দেখিছে বগা সৰিয়হ কেইটামান দিব, জিৰা আৰু আদা নহৰু আৰু পিঁয়াজ এটা পেষ্ট কৰি ল'লোঁ। এইটো এটা এক্সট্ৰাকৈ মই পিঁয়াজ কাটি লৈছোঁ আৰু তেজপাত এটা দিম, আৰু বেলেগ মই বেছি একো নিদিওঁ। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দিছোঁ, ইয়াত মই অকণমান তেল দি দিম। এয়া তেল দিছোঁ, গৰম হৈ আছে তেলখিনি, তেল গৰম হৈছে। এতিয়া মই ইয়াত তেজপাতটো দি দিম, তেজপাতটো অকণমান জ্বলক। ইয়াত পিঁয়াজখিনি মই এতিয়া দি দিছোঁ, পিঁয়াজখিনি মই এনেদৰে দিলোঁ। এতিয়া হালধিখিনিও মই তেলতেই দি দিম এনেদৰে। আপোনালোকে যদি বেয়া পায় পিছত দিলেও হ'ব, মই তেলতেই হালধিখিনি দি দিওঁ এনেদৰে। এতিয়া অকণমান জহিবলৈ দিছোঁ এইখিনি। এতিয়া এইখিনি দি দিছোঁ, বগা সৰিয়হ পিচি থোৱাখিনি দি দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মই লৰাই দিম এনেদৰে। মই এইখিনি অলপ টাইম ভাজি ল'ম, সৰিয়হ গোন্ধটো ধুনীয়া হ'ব, এতিয়া আহিব। অলপ টাইম এনেদৰে ভাজিব লাগে। এয়া নিমখো মই ইয়াতে দি দিছোঁ এতিয়াই, এনেদৰে অকণ ভাজি থাকিব। মছলা গোন্ধটো এতিয়া ধুনীয়া আহে। বগা সৰিয়হ দি এনেও চৰচৰি বনালে, মাছৰ চৰচৰি বনালে খায়ো ধুনীয়া লাগে। বগা সৰিয়হটো বেছি দিব নালাগে, কমাই দিব আপোনালোকে। মই কেইটামান দিছোঁ। এতিয়া ইয়াত বিলাহী এটা দি দিছোঁ। বিলাহীটো দি দিলে কি হয়, যিটো তিতা ভাৱ, সেইটো সৰিয়হৰ যিটো তিতা ভাৱ, সেইটো ধৰিব নোৱাৰি, নালাগে তিতা ভাৱটো, সেইকাৰণে বিলাহী এটা দি দিব লাগে। মই দি দিওঁ এনেদৰে। যদি অকণ তিতা তিতা আপোনালোকে পায়, চেনি অকণমান তেলতে চেনি অকণমান দি দিব পাৰে, মই নিদিওঁ যেনিবা এতিয়া। এয়া বিলাহীখিনি মই অকণ জহিবলৈ দিছোঁ, অকণ মৰহিলে বিলাহীটো ভাল হয়। এনেদৰে অকণমান ভাঙি দিব। বিলাহীৰ কেঁচা গোন্ধটো যাবৰ কাৰণেও অকণ টাইম ভাজি ল'ব লাগিব। ধুনীয়া গোন্ধ আহিছে কিন্তু। এয়া দেখিছে বিলাহী গলিছেই, এয়া মছলাৰ লগত মিক্স হৈ গৈছে দেখিছে ধুনীয়াকৈ। এতিয়া ইয়াত মই মৰিচা ঠাৰিখিনি দি দিম। এয়া দেখিছে তেলখিনি ওলাইছে মছলাৰ পৰা। এয়া এতিয়া মই মৰিচাখিনি দি দিলোঁ। এতিয়া এইখিনি ভালদৰে আকৌ লৰাম, এনেদৰে অকণ টাইম ভাজি ল'ব লাগিব। মই এনেদৰে অকণ টাইম ভাজি থাকোঁ।
পানীটো ইমান সোনকালে দিব নালাগে, মই পানীটো সোনকালে নিদিওঁ, এনেদৰে অকণ ভাজি লওঁ, তাৰ পাছতহে মই পানী দিম। ভাজি ল'ম এনেদৰে মই ভালকৈ। পাঁচ মিনিটমান এনেদৰে ভাজি ল'ব আপোনালোকেও। এতিয়া অকণ ঢাকনখন মাৰি দিওঁ, অকণ সিজক পানী নিদিওঁতেই। ঢাকনখন এতিয়া দাঙি দিছোঁ, 5 মিনিটৰ পিছত দেখিছে এয়া সিজিছেহি চাগে অকণকৈ। এনেদৰে আৰু ভাজি থাকিব অলপ টাইম। যিকোনো বস্তু অলপ ভাজি ল'লেহে, তেলতে অলপ ভাজি ল'লেহে বস্তুটো সোৱাদটো ভাল হয়। ঘপককৈ আপুনি পানী দি দিলে যিকোনো বস্তুৱেই বেয়া হয় খাবলৈ। এনেদৰে অলপ ভাজি ল'ব লাগে। মই অকণমান পানী দিছোঁ এতিয়া, বেছি পানী মই নিদিওঁ। এনেদৰে ভাজাৰ পাছত মই অকণমান পানী দিছোঁ। এয়া দেখিছে, বেছি দিয়া নাই। এনেদৰে অকণমান দি ল'ব। ইয়াত মাছৰ মাথা চাথা দি দিলেও কিন্তু বহুত ধুনীয়া লাগে। মই মাছৰ মাথা আজি নাই কাৰণে দিয়া নাই। এতিয়া আকৌ ঢাকনখন লগাই দিছোঁ এনেদৰে। এয়া চিমত দি লৈছোঁ, বেছি হেৰিকৈ দিয়া নাই। এয়া দেখিছে, ঢাকন এৰুৱাৰ পাছত এয়া মোৰ অকণ হৈছেহি। এয়া মোৰ মৰিচা সিজিছে, আলু সিজিছেই। এয়া আলু সিজিছেই আৰু অকণমান লাগে, মৰিচাও সিজিছেই। এয়া দেখিছে সিজি আছে, বেছি পানী দিয়া নাই। আকৌ ঢাকনখন লগাই দিছোঁ অকণ টাইম। এয়া দেখিছে, ঢাকনখন এৰুৱাৰ পাছত এয়া মোৰ মৰিচা ৰেডি হৈছেই, মৰিচা চৰচৰি। এয়া দেখিছে, মোৰ মৰিচা চৰচৰি ৰেডি হৈ গ'ল। যদি আপোনালোকে এনেদৰে বনাই খাই পোৱা নাই, এনেদৰে বনাই খাবচোন, সঁচাকেই বহুত ধুনীয়া লাগে। মই এনেদৰেই মৰিচা ঠাৰি চৰচৰি বনাওঁ ঘৰত। আৰু যদিহে ভাল পায় আপোনালোকেও এনেদৰে বনাই খাই চাব। ইয়াত মাছ দিলে আৰু টেষ্টি হয়। মই মাছ দিয়া নাই বাৰু, পিছত দেখাম কেতিয়াবা মাছ দি বনাই। এয়া দেখিছে।